এয়া যে পাহাৰৰ মাজত যে হোৱাইট কালাৰৰ বিল্ডিংটো দেখিছে সেইটো হয়তো নিশ্চয় সকলোৱে গম পাইছে যে সেইটো কি হয় সেইটো আমাৰ অসমৰ একমাত্ৰ ডাঙৰ যিটো গুৱাহাটী সায়েন্স সিটি হয় সোনাপুৰত যেটো আছে সেইটো হয় তো তালৈকে আজি মই গৈ আছো আৰু তাতে কি আছে কি নাই গোটেইখিনি ধুনীয়াকৈ ভিডিঅ' থ্ৰু দি এক্সপ্লেইন কৰিম আই হোপ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তো ইয়াৰে এড্ৰেছটো জানিবৰ কাৰণে যেটো আমাৰ খানাপাৰা আছে খানাপাৰাৰ পৰা 15 কিলোমিটাৰ দূৰত আহিলে পাই যাব আৰু জুবিন ক্ষেত্ৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ ডিসটেন্সত লেফট সাইডে এটা ৰাস্তা আছে সেইটো আহিলে পাই যাব Hello everyone, welcome back to my YouTube channel. তো আজি মই আহিছো সায়েন্স সিটি গুৱাহাটী যেটো নতুনকৈ খুলিছে জাস্ট আহি আছো চাই দিব So এইটো হল ইয়াৰে পাৰ্কিং প্লেস ইয়াতে যদি আমি টিকেট লবলৈ যাও পাৰ পারসন টিকেট হল 50 rupees আৰু ইয়াৰে যিবিলা আমি omni show বা VR show বিলাক আছে তাৰে কাৰণে এক্সট্ৰা পেমেন্ট কৰিব লাগে লাইক 40 50 তেনেকুৱা সো মই omni show টো নাজানিলো আমি টিকেট কৰা নহলে তো সেই কাৰণে আমি VR show টো কৰিছিল এক্সট্ৰা 40 rupees কে লৈছিলে আৰু একচুয়ালি ইয়াতে তিনটা মেইনলি বিল্ডিং আছে যেটো ফাৰ্স্ট এস্ট্ৰনমি ইউৰিকা এন্ড স্ফেয়াৰ বুলি আছে তো আমি বৰ্তমান যাম এস্ট্ৰনমি ইমান বেছি রোদ তাতে খুসকারি ইয়াৰে পৰা ভিউটো আৰু বেছি ধুনীয়া লাগে আৰু ইয়াতে মেইনলি তিনিটা বিল্ডিং আছে তো তাৰে ফাৰ্ষ্টতে আমি যাম এস্ট্ৰনমি গ্যালাৰী ইয়াৰে ভিতৰতনো কি আছে এবাৰ চাব লাগছে ফার্স্ট এইটো এন্ট্রি করি ইয়াতে এইটো ফ্লোর আছে ইয়াতে লেটস সি কি চাব পাও আমি মেইন গেটৰ পৰা লেফট সাইডে আহিলে ইয়াতে দেখা পাব যে আমাৰ যিমানবোৰ এস্ট্ৰনমাৰ আছিল তেওঁলোকে কি ইনভেন্ট কৰিছে আৰু তেওঁলোকৰ বিষয়ে বহুত ধুনীয়াকৈ সকলো বস্তুৰ মাজত লিখা আছে ইয়াতে লিখা আছে হোল্ড এণ্ড লিভ আপ সো এনেকা কৰি তাতে পঢ়ি ললেই হ'ল বহুত ধুনীয়াকৈ লিখা আছে জানিব পাৰিব আৰু ইয়াতে বহুত বেছি ক্ৰাউডেড হৈ আছিল আৰু বহুত বেছি মানে মানুহ ভৰ্তি হৈ আছিল সেইবাবে মই ভয়েস ওভাৰ কৰিব লগা হৈছে যেটো বস্তুবিলাক অলপমান এক্সপ্লেইনো কৰিব লাগিব সেইবাবে আৰু ইয়াতে লিখা আছে টেলিস্কোপৰ বিষয়ে টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল কেতিয়া কৰিছিল কেনেকুৱা গোটেইখিনি ধুনীয়াকৈ আছে ইয়া ধুনীয়াকৈ আহিলে ইয়াৰ পৰা পঢ়ি ললে ধুনীয়াকৈ বুজি পাব আৰু লগতে এইটো হ'ল আমাৰ দ্য ফেট অফ সানলাইট সূৰ্যটোতো আমাৰ আজি আৱিষ্কাৰ হোৱা নাই কিমান বছৰ আগৰ পৰা আছিল তো ইমান বছৰৰ পৰা বৰ্তমান সূৰ্যৰ অৱস্থাটো কোনটো পৰ্যায়ত আছে হেয়া গোটেইখিনি আছিল আৰু ইয়াতে আছে অমনি থিয়েটাৰত লাচিত বৰফুকনৰ যুদ্ধৰ সময়ৰ গোটেইটো 360 ডিগ্ৰীত দেখুওৱা হয় গোটেইটো বহুতে বেছি ধুনীয়া বুলি দেখাইছিল কিন্তু ইয়াৰে ভিতৰত কেমেৰা নিয়া এলাউ নাই এণ্ড আমি গম নাপালো বিকজ আমাৰ মানে জনোৱা হোৱা নাছিলে যে ইয়াতে এক্সট্ৰাকে টিকেট কাটিব লাগে বা তেনেকুৱা তো আমি VR শ্ব'ৰ কাৰণে অলৰেডি কাটিছিলোঁ তো সেইটো গম পাওঁ তাৰে কাৰণে অলৰেডি কাটিছিলোঁ বাট এইটো যিহেতু চাব নাপালোঁ তো সেইকাৰণে মিছ কৰিছোঁ তো নেক্সট বাৰ আহিলে বাৰু কেতিয়াবা চাম নিশ্চয় আৰু ইফালে আছে গোটেই আমাৰ পৃথিৱীখনৰ প্ৰতিটা হেৰিত কেনেকৈ ইয়াৰ ষ্টাৰ্টিং হৈছিল কি হৈছিল কিমান BC চনৰ পৰা কিমান এতিয়া পৃথিৱীখন কিমান কি চেঞ্জেছ হৈছে সকলোখিনি আছিল তো এনেকৈ আহি কেনে ইফালে আমি ওলাই দিব পাৰোঁ ৰাইট মানে মেইন গেটৰ পৰা ৰাইট সাইডৰ হয় এইখিনি বস্তু তো ইয়াতে পৃথিৱী এটা বিন্দুৰ মাজেৰে পৃথিৱীখন আমি কেনেকুৱা দেখোঁ সেইটো আৰু ইয়াতে আছে ডাৰ্ক মিটাৰ মানে আমাৰ লাইটছবিলাক যিবিলাক আমি মানে লাইক গেছ যিবিলাক লাইটছ আমি ইউজ কৰোঁ ৰন্ধন প্ৰণালীত যিবিলাক গেছেছ ইউজ কৰোঁ সেইবিলাক কোনটো কিমান প্ৰকাৰৰ আমাৰ লাইটছ আছে যদি সেইবোৰ আমি দেখা পালোঁ হয় কিছুমান আমি লাইটছবিলাক দেখা নাপাওঁ ন তো সেইবিলাক যদি আমি দেখা পালোঁ সেইটো কেনেকুৱা হ'লে প্ৰেছাৰ এণ্ড ছুইচ এটা এক্সপ্ল'ৰ ধুনীয়াকৈ ইয়াতে লিখা আছে সেইমতে চালে হ'ল আৰু এইখন আমাৰ পৃথিৱীখনৰ প্ৰতীক যে আমাৰ ইয়াৰ পৰা টেলিস্কোপবিলাক পঠোৱা হয় কোনটো পিকচাৰ লৈছে কেনেকুৱা হৈছে গোটেইখিনি আছে ইয়াতে তো বাচ্চাবিলাকৰ কাৰণে এইটো বহুতেই বেছি ভাল হয় সঁচাকৈ বহুত বেছি জানিব পাৰিব বহুত এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব তেওঁলোকৰ আৰু ইফালে আমাৰ টেলিস্কোপবিলাক যিবিলাক মানে চেণ্ড কৰা হৈছে চন্দ্ৰয়ানৰ পৰা
গোটেইখিনি ইয়াতে আছে তো এইটো কোনটো লাইক 2008 প্ৰিভিউ কেনেকুৱা আছিল 2011 দেন 2013 2015 কেনেকুৱা সেইবোৰ আছে ইয়াতে তো ইয়াতে সকলো বস্তুৰে এটা এটা আৰ্হি ৰাখা হৈছে তেতিয়া তাকে আমি যাতে গম পাৰো ইটস মি বৰ্তমান ইয়াতে অনলি গ্ৰাউণ্ড ফ্ল'ৰটোতে প্ৰগ্ৰেম হৈ আছে বাকী ক'তো একো নাই ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া ওলাই দিম ওলাই কিনে ফিয়াৰ শ্ব' আছে তাৰপিছত সেইটো চাম ইয়াৰ পৰা আমি এতিয়া ওলাই দিওঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব ইউৰেকাত আমি কি চালোঁ কি দেখিলোঁ গোটেইখিনি নেক্সট ভিডিঅ'ত আপলোড কৰি আছোঁ আৰু ইয়াৰে পৰা যে এই ভিউটো ইমানেই বেছি ধুনীয়া হয় যে কি ক'ম আৰু নিজ চকুৰে